হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ কেইখনমান বোৱা গামোচা। এই গামোচাকেইখন সৰু সৰুকৈ একদম সাধাৰণকৈ ফুল বাছি থোৱা আছে, তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। গামোচা 20খন লগোৱা হৈছিল, ইয়াত 14খন আছে এতিয়া। কাষৈ আৰু ফুল একেই আছে প্ৰায়। এইখন অলপ ডাঙৰ, মানে ইমান ডাঙৰো বচা নাই সৰুও বচা নাই, মধ্যমত ৰখা হৈছে। কেনেকুৱা দেখিছে জনাবচোন। ইয়াত সৰু সৰু কাঠিৰ ফুল বচা আছে চিম্পুলকৈ। দিগ আৰু বানি পদ্মিনী সূতাৰে বোৱা আছে। ফুলবোৰো পদ্মিনী সূতাৰে বচা আছে। গামোচাবোৰৰ বহল 2 বিঘা 5 কাউৰী আৰু দীঘল 5 ফুটকৈ আছে। নতুনকৈ যিসকলে ফুল বাচিবলৈ শিকিছে, এই ফুলখিনি বাচিবলৈ সুবিধা হ'ব। ফুল আৰু কাষৈ কাঠিবোৰ বাচিবলৈ খুব সহজ, আপোনালোকে সহজেই বাচিব পাৰিব। যদিহে আপোনালোকক ফুলৰ চানেকি লাগে তেন্তে মোক কমেণ্ট কৰিব। আৰু যদি আপোনালোকক গামোচাৰ প্ৰয়োজন হয়, যিকোনো ডিজাইনৰে গামোচা পাব। মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তাত মেছেজ কৰিব। আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টি চাই ভাল পাব।